তো পুৰণিক বিদায় দি নতুনক আদৰৰ সময় আহি গ'ল। তো আজি হৈছে 2022 বৰ্ষৰ শেষৰটো দিন। তো কালিৰ পৰা ফাইনেলি পৰি গ'ল মানে 2023, মানে আজি ৰাতিৰ পৰা পৰিব 12টাৰ পৰা। তো অলপ পাৰ্টি চাৰ্টি কৰিব লাগিব না, মানে খানা চানা খাব লাগিব। ঘৰতে খাম বাৰু, আজি বাহিৰত নাখাওঁ। তো এতিয়া বজাৰত যাওঁ, বজাৰ কৰি আনো। তো আপোনালোকক দেখাই আছোঁ। আহি পালোঁ আৰু আহি পাই গ'লো পাঠশালা। তো আপোনালোকে চাব পাৰে মৃণাল ভাইৰ ঘৰত মানে বিশেষ এটা কাৰণৰ কাৰণে আহিব লগা হ'ল। তো কিবা এটা বস্তু আছিল, মই লৈ যাম। তো তাৰপিছত বজাৰত যাম। তো বজাৰ কৰি ধুনীয়াকৈ মানে ঘৰত পূৰা পাৰ্টি হ'ব, ধামাকা। তো এতিয়া মানে বৰ্তমান মৃণাল তোৰ ঘৰত কেনেকুৱা পাৰ্টি চলি আছে, তো তাতে চাই কিনে ঘৰত যাওঁ। আৰু আহি পাই গ'লো মৃণাল ভাইৰ ঘৰত আছে চাগে, মাতো ৰ'ব। অ' মৃণাল। আৰু মৃণালহঁতে মানে খানাৰ মানে কিবা কিবি ইন্তজাম কৰি আছে, মানে যোগাৰ কৰি আছে। তো প্ৰথমতে বৌক চাওঁ, বৌক বহুত দিন লগ পোৱা নাই না। মনে হ্যাপি বার্থডে বউ। হ্যাপি বার্থডে নহয়, হ্যাপি নিউ ইয়ার। মই ভুলতে আছি আহি গ'লো ফাইনেলি তোমাৰ ঘৰত। ভাত খাবা নহয়, ৰাতিৰ কাৰণে আহিছো। ভাত খাবা কৈছো মই। খাবা কৈছো, এতিয়া নাখাওঁ। কিয় ভাত খাই আহিছা? ভাত খাই অহা নাই, খাম ঘৰত খাম। মানে আজি ৰাতিপুৱা ভাত খোৱা নাই, দিপৰাও খোৱা নাই, আৰু ৰাতি খাম ডাইৰেক্ট। এতিয়া নাখাওঁ আৰু। হ্যাপি নিউ ইয়াৰ। আৰু এইফালে ৰাতিৰ খানা যোগাৰ হৈ আছে নমিনাল ভাই। ৰাতি ফালা হলি বঢ়িয়া হ'ব না, ব্ৰইলাৰ আৰু সকলোকে হেপী নিউ ইয়াৰ। চবকে মানে ভুলতেতো তাতে ভিতৰত যাই কিনে হেপী বাৰ্থডে কৈছো মই। খানাৰ পুৰা একদম সঁচাকে এনে উপায় নাই আৰু। খানাৰ কি এইকেইটাই নেকি চলি? আৰু আছে মোৰে নাই ভাই, মই অকল ঘৰতে খাব লাগিব। ইয়াতে মানে খানা হ'ব, ৰাতিৰ খানাটো। তো মৃণালহঁতৰ ঘৰত, মানে এইটো মোৰ ঘৰ নহয় বাৰু। তো মৃণালক মানে কিবা এটা কামৰ কাৰণে আহিলোঁ মৃণালৰ ঘৰত। তো মৃণাল ভাই বছৰটো মানে এনেকে গেল আৰু 2022টো। তো 2023ক মানে আদৰৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলি আছে? আজি যাওক দে দিনটো আৰু শেষটো, আহাকালিৰ পৰা ভাবিম ভালকে। তো সকলোকে হেপী নিউ ইয়াৰ। মানে 2022ত তো কাৰ কিমান বেয়া গেল, কি ভাল গেল, এইবিলাক নাজানো, কিন্তু 2023ত যাতে ভাল হওক চবৰে। তো সেইটোৱে। তো এইফালে চৌকা খান্দা পুৰা হৈ গৈছে, তিৰপল আৰু তলত টিং। ভাই ভেলাঘৰ নহয় নেকি? ভেলাঘৰ এতিয়া নহয়তো মাঘৰ 1 তাৰিখে কৰিম। মাঘৰ 1 তাৰিখে হ'ব ভেলাঘৰ জ্বলে, তাৰে 2 দিন আগত বানাম একে, তুমি আহি যাবা। টিম্পু ভাই মানে এখন নতুন দোকান মানে দিব মানে নলবাৰীতে আৰু। তো সেইখনো আপোনালোকক দেখাই আছো, কিহৰ দোকান পিছত কৈ আছো। তো এতিয়া চাই দিয়ক ভিডিঅ'টো, তেতিয়া আগলৈকে যাওঁ। তো চলো। আৰু আহি থাকোঁতে ৰাস্তাত মানে দেখা পালোঁ ডিম্পু ভাইৰ মানে দোকান। তো এইফালে আছে আপোনালোকে চাব পাৰে ৰুম এডিটৰ, তলৰখন নহয় বাৰু, ওপৰৰখন। তো মোৰ লগত পিছফালে আছে বিশাল ভাই। তো বিশাল বঢ়িয়া। তো ওপৰত যাওঁ নেকি একবাৰ দোকান? আৰু ওপৰক লগি যাব লাগিব, মানে ফাৰ্ষ্ট ফ্ল'ৰত আছে। তো ফাৰ্ষ্ট ফ্ল'ৰত মানে তাত দোকানখন আছে, অলপমান ভিতৰেদি যাব লাগিব এনেকৈ। হেডছেট দুখন মাৰাই আছে ভাই। এইফালে আছে দোকানখন, মানে লাষ্টৰ ৰুমটোত মানে। তো এইফালে আপোনালোকে চাব পাৰে, লাহেকৈ খুলিব পাৰি নেকি? অ' নাই বন্ধ আছে। তো এইখন আহিছে ডিম্পু ভাইৰ নতুন দোকান। তো এইটো ৰুমতে হ'ব মানে ডিম্পু ভাইৰ নতুন দোকানখন। মানে কিহৰ দোকান এতিয়াতে নকওঁ, তো ডিম্পু ভাই মানে ভিডিঅ'ত আপোনালোকক ক'ব। তো এতিয়া মানে ৰুম চুম মানে বন্ধ আছে না। তো ৰুম চুম বন্ধ আছে, ইয়াতে মানে গোটেইবিলাক বস্তু আনি থৈ দিছে। এইবিলাক চাব পাৰে আপোনালোকে। তো ডিম্পু ভাইৰ ভিডিঅ'ত মানে আপোনালোকে গোটেইখিনি গম পাব। তো বিশাল ভাইৰ ভাগ্য বেয়া, আজি দোকানখন দেখা নাপালি, মানে দোকানখন কমপ্লিট হোৱা নাই মেইন কথা। আৰু দোকানখন আছে মানে হাজোৰত DSR একাডেমীৰ মানে মানে ফ্ৰণ্টত মানে। আৰু এইফালে তেল ডিপুটো আছে তাৰে কাষত মানে বিল্ডিং। এতিয়া মানে ৰুম চুম মানে বন্ধ আছে না। তো বহুত মানে কিবা কিবি কাম আছে। তো কামবিলাক হোৱা নাই। তো হোৱাৰ পিছত মানে দোকানখন অপেনিং কৰিব। মানে এতিয়া যাওঁ আৰু মানে ৰুম এডিটৰ। এইবাৰ নলবাৰীত ফাৰ্ষ্ট টাইমৰ কাৰণে চাগে ন? দোকান মানে নলবাৰীত প্ৰথমবাৰ। তলৰ পৰাই দাদাই বাই দি আছে সেইটো। আৰু সেইখন ৰঙৰ দোকান। আৰু এইটো চব মাই ঘৰৰে বস্তুৰ দোকান নেকি? হা? আৰু লৈ আহিলোঁ পঠা ছাগলী, মানে এইটো আজি খাম মানে। তো এতিয়া মানে এই পলাল ভাই। তো পঠা ছাগলী আনি দিয়ক এনেই কৈছোঁ। তো মুৰ্গী আছে, তো মুৰ্গী লৈ আহিছোঁ মানে বজাৰৰ পৰা। তো উলিয়াইছোঁ বজাৰৰ পৰা মুৰ্গী। তো ৰাতি হ'লে বম খানা হ'ব। তো এইফালে চাব পাৰে, হাল্লা কৰিছে মানে থাক। অলপ দেৰি পিছত আৰু হ'লে তাৰমানে মোটামুটি মাংসৰ আঞ্জা। তো ইয়াতে মানে পানী দিব লাগিব। এতিয়া পানী দিয়াৰ পিছত মানে ভকভকে উতল আহিব, তাৰপিছত মানে মাংসৰ আঞ্জা ৰেডি। তো বনাই আছোঁ আৰু কিমান টাইম লাগিব হতে? তো এতিয়া ভাত খোৱা লোৱা হৈ গ'ল। তো এতিয়া 12 বাজিব, বেছি সময় নাই মানে। তো 3 ছেকেণ্ড বাকী আছে। তো কাউণ্টডাউন ষ্টাৰ্ট হৈ গৈছে। 3, 2, 1